গাইছ ৰ'ব ৰ'ব ক'ক যায় গোটেই ভিডিঅ'টো চাই যাওক মানে গাইছ আজি বোলে হাতে বৰা হ'ব সেইকাৰণে এখন বল্ল বাহা পাৰি আছে ৰ'ব গাইছ এখন দেখছি না গাইছ বল্ল বাহা মানে গলিৰ তলত আছিল এখন বল্ল বাহা মিনটো পাৰি আছে আৰু এইটো দীপজ্যোতি বল্ল বাহাখন টাইন বা গৈছি পাৰা হ'ল তো গাইছ সি বল্ল বাহাখন লৈ আহিবা গৈছি আৰু আপোনালোকে শেষলৈ চাই যাব দিয়ক গাইছ আৰু গাইছ আমি এতিয়া চিধাই ওলাই দিলোঁ তাৰ পৰা বল্ল বাহাখন লৈ আৰু আমি এতিয়া গাইছ যাম মথাৰি ফালে মানে গাইছ এই তলত মানে পুখুৰী কেইটামান আছে তো ভাবছোঁ আমি তাতে বৰা বম বুলি তো আপোনালোকে শেষলৈ চাব আৰু আপোনালোকে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব এতিয়া আমি যাই আছোঁ দিয়ক গাইছ আপোনালোকে চাই থাকক তো গাইছ ওপৰৰ পৰা তলত নামি আছোঁ ৰ'ব গাইছ তো গাইছ আহোঁ বোলে এইটো পুখুৰীটোত বৰা হ'ব তো হাতে বৰা বৈ যাব মইতো আপোনালোক দেখি থাকিম আপোনালোকে কিন্তু শেষলৈ চাব দিয়ক গাইছ আৰু গাইছ হাতে একদম ৰেডি হৈ লৈছে ৰ'ব গাইছ বৰা বৱাৰ কাৰণে তো গাইছ হাতে এতিয়া বৰা ববা ধৰিছে তো এয়া দীপজ্যোতি এতিয়া বৰা বৈ আছে কিন্তু গাইছ তাতে একো নাপালাক ৰ'ব গাইছ এতিয়া এটা বেলেগ লোকেশ্যনক যাব বোলে তো আমি এতিয়া বেলেগ এটা লোকেশ্যনক যাই আছোঁ ৰ'ব গাইছ এতিয়া তাতে কিবা পাই নে নাপাই বা মই আপোনালোক চব দেখি থাকিম আপোনালোকে কিন্তু শেষলৈ চাব দিয়ক গাইছ তো গাইছ লোকেশ্যনটো এইটো এবাৰ এইটোত বোলে বৰা হ'ব গাইছ কিন্তু ইয়াতে কিন্তু মাছ আছে দিয়ক গাইছ এটা দেখছি না খদলি আছে তো ইয়াতে মাছ আছে গাইছ বতৰটো কেনেকৈ ক'লাকৈ আহিলাকে আপোনালোক চব দেখি থাকিম আপোনালোকে শেষলৈ চাব দিয়ক আৰু ইয়াতে বৰা বুজাই আছে আৰু এই মিনটো এটা পালাক ৰ'ব গাইছ চানা এটা পাইছে বোলে মিনটো আৰু সেইটো দীপজ্যোতি তাক নক'ব নাই আৰু ইটাই আৰু এবাৰ বৰা ববা যাই আছে আৰু সি তাতে বৰা বৈছে আৰু বতৰটো একদম ক'লাকৈ আহিছে ৰ'ব গাইছ কিন্তু আমি বৰা বৈ যাই আছোঁ ইটাক লৈ বৰ্তমান আৰু গাইছ জয়ন্ত চলফা এটা মাছ পালাক ৰ'ব গাইছ এইটো আৰু এইভাগে মিনটো পালাক আৰু ইয়াতে জয়ন্ত চলফাই পালাক এটা মাছ এইটো গাইছ মাছটো এইটো আৰু গাইছ ফাইনেলি আহি গ'ল দিয়ক সেইটো গাইছ বৰষুণটো আহি গ'ল একদম ডাঙৰ বৰষুণ আহিছে গাইছ এই দেখছি এই দীপজ্যোতি বৰা চব ঠিক কৰি আছে আৰু আমি আছোঁ গাছৰ তলত এই গোটেইমাখানে আমি ইয়াতে গাছৰ তলতে আছোঁ ৰ'ব গাইছ তাক লৈ আৰু গাইছ দেখছি ইয়াতে মই আছোঁ আৰু এইটো দীপজ্যোতি তাতে গাছডালৰ তলত আছে সি লোকে আৰু তাহোন আছে সেইটো ফালে আৰু গাইছ মই আছোঁ এইটো ফালে ইয়াতে চবেই গাছৰ তলত লুকাই আছোঁ বৰষুণৰ পৰা আৰু এইটো গাইছ দেখছি ইয়াতে গাছত খাপটা বান্ধি থৈছিল আৰু গাইছ সিভাগৰ পৰা ইভাগে আহিলোঁ দিয়ক চুইচ গেটৰ ফালে আৰু দেখছি গাইছ পানী একদম ধাৰ থৈছে দিয়ক গাইছ ইয়াতে এই দেখছি গাইছ আৰু গাইছ পানী মাখান চব নদীৰ ফালে যাই আছে এতিয়া গোটেইমাখান আৰু বাকী গাইছ আজি মানে দিয়ক গাইছ আৰু যদি ভাল লাগছে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব